হেল্ল' এভৰিৱান, মই আহি গ'লোঁ ঘৰলৈ আৰু ঘৰৰ পৰা প্ৰথমটো ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া মই কালি পালোহি আপোনালোকৰ 3:30মান বজাত পালোহি। তাৰপিছত আহি বহুত ভাগৰ লাগিলে, শুই দিলোঁ। তাৰপিছত শুই আকৌ উঠি অলপ টাইম ৰখিছোঁ, ভাত পানী খাইছোঁ, তাৰপিছত আকৌ শুলোঁ। একেবাৰে 10:30 বজাত উঠিছোঁ। চকু চাওকচোন কেনেকৈ ফুলি আছে, মানে একো টেনশ্যন নথকাকৈ মানে শুইছোঁ আৰু মানে ইমান আৰামত শুইছোঁ। ঘৰলৈ আহি মানে বহুত আৰামত শুৱা হয়। তাৰপিছতে এতিয়া আমি এটা জেগাত যাম, গা পা ধুই মেলি ওলাই কৰি পেলাই এটা জেগাত যাম। মোৰ বাৰ ল'ৰাৰ অন্নপ্ৰাশন আছে, তো তালৈ যাম। মানে মোৰ ভাগিনৰ অন্নপ্ৰাশন, তাত যাম। তো তাত কি হয় মানে আমি চাগে দেৰি হ'ব যোৱা, সেইকাৰণে মেইন নিয়মখিনি দেখুৱাব নোৱাৰিম। আৰু এটা অন্নপ্ৰাশন আহি আছে ভতিজিৰ, সেইটোত আপোনালোকৰ গোটেই নিয়মখিনি আপোনালোকে দেখিব। কাৰণ মই তালৈ আজিয়ে যাম, আজিয়ে জেঠাইহঁতে মোক লৈ যাব, দাদাহঁতে। তো এতিয়া মই গা চা ধুই মেলি পটককৈ ওলাই লওঁ। দেৰি হৈ গৈছে, মোৰ কাৰণে দেৰি হৈ গৈছে, মই ইমান দেৰিলৈকে শুই আছোঁ। আৰু এতিয়া পটাপট ওলাই মেলি লগ পাই আছোঁ। আৰু আমাৰ ঘৰত বহুত ধুনীয়া ফুল হৈছে, ৰ'ব আপোনালোকক দেখাই আছোঁ। চাওক কি ধুনীয়া ফুল হৈছে। মানে ইয়াৰ মাজত এখন পুৰণা ৰেলিং আছিলে, সেইখন দি দিছে, তাত এনেকৈ ধুনীয়াকৈ হৈছে। প্ৰথমতে এইটো কালাৰৰ হয়, প্ৰথম হোৱাৰ পাছতে তাৰ পাছতে য়েল্ল' কালাৰ হৈ যায়, এনেকুৱা পূৰা এনেকৈ পূৰা একদম ঘৰৰ আগফালে পূৰা এনেকুৱা হৈ আছে। চাওক কি ধুনীয়া লাগিছে। বাকী এইবিলাক বেলেগ বেলেগ ফুলো আছে, গোলাপ, জবা, এনেকৈ ফুল আছে। আৰু তল এনেকুৱা এইটো কি ফুল মা? এইটো কি ফুল? নহয়, এইটো ৰঙা ৰঙা ভেলভেট নিচিনাটো। এই ফুলটোৰ নামটো নাজানো, আপোনালোকে জানে যদি ক'বচোন। আৰু সেয়া আৰু ঘৰত এনেকৈ তিৰপাল পাৰি থোৱা আছে চোতালখনত। ধান আজি খেৰ আহিব, সেইটো কাৰণে, নহ'লে গোটেই গুগুলা হৈ যায় কাৰণে তিৰপাল পাৰি থোৱা আছে। বাপ ফুল আছে, চাওক এইটো অকণমান অফ হোৱাইট টাইপ হয় আৰু মাজত এনেকুৱা ৰেড কালাৰ হয়। বিৰাট ধুনীয়া লাগে এইটো ফুলটো। তাৰপাছতে এতিয়া ঘৰতে চব বস্তু লাগি আছে। এইবোৰ শাক, লাই, ধনিয়া, পালেং চব লাগি আছে। ধনিয়াবোৰত ফুল ফুলিয়ে গ'ল। চাওক ইয়াৰ ঘৰত লাও লাগি আছে, এইটো দেখিছে। আৰু ছাইডতে সেয়া কলি পেলাইছে আৰু এয়া লাগি আছে, ধেৰ লাও লাগি আছে। তাৰ পাছতে ইয়াত কৰিছে আলু, মূলা, পিঁয়াজৰ পাত, এনেকৈ কিবা কিবি কৰিছে। ইয়াত ফ্ৰেঞ্চ বিন কৰিছে, ৰঙালাও, মানে সৰু সুৰাকৈ আৰু বজাৰ নকৰাকৈ ঘৰতে খাই থাকিব পাৰি ধুনীয়াকৈ। এসাজৰ কাৰণে, প্ৰত্যেকটো সাজৰ কাৰণে বেলেগ বেলেগ বস্তু ওলাই থাকে, এসাজকৈ। আৰু ইয়াত পানী দিবলৈ পাইপ দি থৈছে। এয়া পিঁয়াজ কৰিছে। এয়া পিঁয়াজ ন মা? পিঁয়াজ, নহৰু, এয়া চব আছে ইয়াত। সেয়া ফ্ৰেঞ্চবিনৰ গছ হয় নাই? সেয়া ফ্ৰেঞ্চবিনৰ গছ, সেইফালৰখিনি গোটেই ফ্ৰেঞ্চবিন। আৰু চাইডে সেইফালে মূলা গোটেইখিনি আছে। এয়া ৰঙালাও। এয়া চাওক, মোক মায়ে জলকীয়া ছিঙিবলৈ পঠাইছে। এয়া ছিঙি নিওঁ জলকীয়া কেইটামান। ঢেৰ লাগি থাকে। এতিয়া মৰিও গৈছে গছবোৰ লাহে লাহে। মা কেইটা লাগিব? হৈয়ে যাব চাগে, বেছি নালাগে। ইয়াত আমি আজিতো ইয়াত ভাত খোৱা নহয়,
হাজিৰা মানুহ আছে সিহঁতৰ কাৰণে ভাত দিবৰ কাৰণে জলকীয়া লৈছোঁ এতিয়া মই জলকীয়া চিঙি আনিলোঁ তাৰপাছতে এতিয়া গাটো পটাপট ধুই লওঁ অকণমান খোজকাঢ়িলোঁ আৰু এতিয়া গাটো পটাপট ধুই লওঁ খোজ নাকাঢ়িলে বস্তুবোৰ কিবা হজম নোহোৱা নিচিনা লাগে দিনটোলৈ মোৰ যেন আৰু ঠাণ্ডা দিনত বহি থাকোঁতে যেন হজমেই হোৱা নাই একো বস্তু একদম তেনেকুৱা লাগে সেইকাৰণে অকণ খোজকাঢ়িলোঁ ৰ'দতো ৰ'লোঁ অকণমান সময় মোৰ অকণমান বেক পেইন হৈ আছে গাড়ীত অহা বেছিকৈ হৈছে অকণমান সেইকাৰণে পটাপট অকণমান ৰ'দতো ৰখিলোঁ মানে ইমানেই দেৰিকৈ উঠিছোঁ ৰ'দত ৰখিবলৈ ৰ'দ নাইকিয়া হৈ গ'লগৈ তাৰপিছতে হ'লেও উঠিছোঁ আৰু ৰ'দতে অকণমান ৰখিছোঁ দেউতাই বাৰে বাৰে মোক জগাই ৰ'দত ৰখাচোন ৰ'দত ৰখা এনেকৈ কৈ আছে কিন্তু মোৰ মানে ৰ'দত ৰখিবলৈ চকুৱে মেল নাখায় এনেকৈ তো সেইকাৰণে মই উঠা নাই আৰু এতিয়াই উঠিছোঁ দেউতাই স্কুল গ'ল তাৰপাছতে মই হ'লেও উঠিছোঁ আৰু নহ'লে দেউতাই সুধিব আকৌ কি বুলি ক'ম তেতিয়া সেইটো কাৰণে এতিয়া মই পটাপট গা ধুই আহোঁ তাৰপিছত ওলাই কৰি যাওঁতে লগ পাইছোঁ আমি ওলালোঁ এতিয়া আমি গৈ আছোঁ তো আমি পাই গ'লোহি অন্নপ্ৰাশন্ন আৰু এইটো হৈছে আমাৰ টিকলাটো তাৰ নাম হৈছে জিউ আৰু ইয়াৰ নিয়ম মানে আমি পাই গ'লোহি দেৰিকৈ আহিছোঁ যদিও ইয়াত দেৰিকৈ নিয়মবোৰ আৰম্ভ হৈছে আমি পালোহি নিয়মখিনি কৰোঁতে এয়া সেইখন ট্ৰেড মানে আপোনাৰ নিয়ম কৰে কিতাপ পেন পইচা এনেকৈ কিবা কিবি দি মেলি নিয়ম কৰে যিটো বস্তু চুৱে সেইটোৱে ফিউচাৰত সি মানে পাৰে বুলি কয় আৰু কিতাপ চুলে পঢ়িব পাৰে পইচা চুলে পইচা ঢেৰ হয় এনেকৈ আৰু এনেও এইটো বিশ্বাস কৰে মানে আৰু এনেই এইটো এটা নিয়ম এটা আছে আৰু তো সেইখিনি কৰিলে এইখিনি সি একেবাৰে সৰু সেইকাৰণে সি চুবই নাজানিলে অকল কিতাপখন অকণমানকৈ চুই থ'লে তাৰপিছত এয়া চবেই গিফ্ট দিয়ে এইটো সময়তে চবেই যি বিচাৰে যি আনে তাৰ কাৰণে সেইখিনি দি দিয়ে আৰু সেইটো কাষত বহি থকাটো হৈছে তাৰ মামাক আৰু মোৰ বৰ্তাৰ ল'ৰা মোৰ ভাইটি আৰু এতিয়া মানে তাৰ মুখত প্ৰথমবাৰ ভাত দিব আৰু সেইটো নিয়মটো প্ৰথম মামাকে কৰিব লাগে সেইকাৰণে মামাকে খুৱাব তাক আজিৰ পৰা মানে সি চাউলৰ বস্তু খাব পাৰিব প্ৰথমতে পায়স খুৱাই লৈছে সি প্ৰথমতে গিফ্টটো দি লৈছে এয়া খুৱাইছে তাক মামাকে আৰু সি মানে নতুন টেষ্ট পাইছে সেইকাৰণে তাক খুৱাবলৈ ল'লে সি জিভাখন মেলি দিয়ে সি বিৰাট ভাল পাইছে আৰু চাওক ইমান ধুনীয়াকৈ বহি আছে আৰামত বহি খাই আছে সি হৈ গ'ল বেছিও খুৱাব নোৱাৰে সি তাৰ এতিয়া 5 মাহ হৈছে 5 মাহ 6 মাহমান হৈছে তো বেছিকৈও খুৱাব নোৱাৰে সেইকাৰণে অকণ জাষ্ট মুখত লগাই দিছে নিয়মটো কৰিছে আৰু এইটো তাৰ ককাক এয়া এনেকৈ নিয়ম নীতিখিনি ধুনীয়াকৈ পাৰ হৈ গ'ল ধুনীয়াকৈ কৰিলে গোটেইখিনিয়ে খুৱাই মেলি গিফ্ট দি অকণকৈ চবেই খুৱাই দিলে তাক আৰু সিও খুব ভাল পাইছে বহি ধুনীয়াকৈ জিভাখন উলিয়াই দিয়ে খুৱাবলৈ ল'লে তাক আৰু তাৰ নামটো হৈছে আয়ান্স জিউ এইখন এনেকৈ বেনাৰ এখন বনাইছে ধুনীয়াকৈ সৰুৰ পৰা ডাঙৰ এতিয়ালৈকে যিমানখিনি ফটো আছে তেনেকৈ লগাইছে আৰু এইটো আমাৰ জিউ মাইনা লগত তাৰ মাক হেল্ল' এভৰিৱান চব নিয়ম হৈ গ'ল আৰু অন্নপ্ৰাশনৰ টিকলাটো হৈছে এইটো নামটো হৈছে জিউ আয়ান্স আৰু এতিয়া চব হৈ গ'ল নিয়ম এতিয়া মানুহখিনিয়ে খাই আছে ৰাইজে খাই মেলি গ'ল আৰু এতিয়া আমি খাবলৈ বাকী আছোঁ ভাবিছোঁ মই ল'ৰাটোক এবাৰ দেখুৱাই দিওঁ ইমানেই আছিলে আজিৰ ভিডিঅ'টো মই
বেছি ভিডিঅ' কৰিবলৈ নহ'লে মানুহ আছিলে কাৰণে আৰু বিজি হৈ গ'লোঁ সেইটো কাৰণে আশা কৰোঁ আপোনালোকে ভাল পালে ভিডিঅ'টো চাই লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে বাই বাই